ডাক্তৰ Sheagiaki Hinohara জাপানৰ এই বিখ্যাত আটাইতকৈ বৃদ্ধ ডাক্তৰজনৰ জন্ম হৈছিল 1911 চনত আৰু মৃত্যু হয় 2017 চনৰ 25 জুলাইত 105 বছৰ বয়সত হয় যি সময়ত তেওঁৰ জন্ম হৈছিল সেই সময়ত জাপানী লোকৰ গড় আয়ুস আছিল মাত্ৰ 40 বছৰ কিন্তু আজি জাপানে মানুহৰ গড় আয়ুসৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন সময়ত ডাক্তৰ Hinoharai দেশবাসীৰ প্ৰতি আগবঢ়োৱা কিছুমান পৰামৰ্শ দেশখনক গড় আয়ুস বৃদ্ধিৰ দিশত আগুৱাই নিয়াত সহায় কৰিছে আয়ুস বৃদ্ধিৰ বাবে দিয়া কিছুমান পৰামৰ্শৰ বাবে আজি কেৱল জাপানবাসীয়ে নহয় বিশ্ববাসী তেওঁৰ ওচৰত ঋণী বিশেষকৈ তেওঁ দিয়া এই 6টা পৰামৰ্শৰ বাবে তেন্তে আহকচোন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানো কি সেই 6টা ইম্পৰ্টেণ্ট পৰামৰ্শ নম্বৰ 1 যিমান পাৰে সিমান দেৰিকৈ কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ লওক আপুনি হ'ব পাৰে চৰকাৰী চাকৰিয়াল সেই 60 বছৰ বয়সত আপুনি অৱসৰ ল'ব কিন্তু সেই বুলি অৱসৰ লৈ আপুনি মন পেলাই নিদিব তাৰ পিছতো আপুনি কামৰ সন্ধান কৰক আৰু কামৰ সৈতে আপুনি যিমান দিনলৈকে পাৰে জড়িত থাকক কিন্তু সাধাৰণ চাকৰিয়ালসকলৰ ক্ষেত্ৰত দেখা যায় যে অৱসৰৰ পিছতে তেওঁৰ বয়স হুৰহুৰাই ওপৰলৈ উঠি যায় তাৰ পিছতে তেখেতৰ সংগী হ'বলৈ আহে নানা ৰোগ ব্যাধিবিলাক আৰু তেনেকৈ এদিন কেকাই কেঠাই এই জীৱন নাটৰ আৰ কাপোৰখন তেওঁৰ পৰি যায় কিন্তু কৰ্মই মানুহৰ বাৰ্ধক্যক বহু দিনলৈকে ধৰি ৰাখে সেয়েহে অৱসৰৰ পিছতো নিয়মিত কৰ্মৰ সন্ধান কৰক নম্বৰ 2 নিজ শৰীৰৰ ওজনটোৰ প্ৰতি মন দিয়ক দৈনিক এবাৰহে গুৰু আহাৰ ভোজন কৰক দিনৰ মুখ্য আহাৰত মাছ আৰু শাক-পাচলিক প্ৰাধান্য দিয়ক মাংস অৱশ্যে খাবই লাগিব কিন্তু সপ্তাহত দুবাৰতকৈ বেছি নহয় জলফাই তেলত ৰন্ধা বঢ়া কৰক শৰীৰৰ ছাল ধমনী শিৰা উপশিৰাবোৰ ভালে ৰখাত ই বৰ উপকাৰী নম্বৰ 3 আনন্দত দিনবোৰ পাৰ কৰক দুখ বেজাৰত নহয় বৰকৈ নিয়ম নীতিবোৰৰ মাজত সোমাই নপৰিব নিজৰ সন্তানকো ইটো নাখাবা সিটো নাখাবা ইত্যাদি কথাবোৰ বেছিকৈ কৈ আমনি নিদিব শৈশৱত আহাৰত বহুতো অনিয়ম থাকিলেও শৰীৰ অসুস্থ নহয় কিয়নো এই বয়সত মানসিক চাপ নাথাকে মূলতঃ টোপনি নগৈ বা একো নকৰি শৰীৰক ক্লান্ত নকৰাৰ পৰামৰ্শ দিছে ডক্তৰ Hinoharai নম্বৰ 4 যিটো আপুনি জানে তাক আনকো জানিবলৈ দিয়ক আমি পৃথিৱীলৈ আহিছো মানৱ সভ্যতালৈ কিছু নহয় কিছু অৱদান আগবঢ়োৱাৰ বাবে মানুহক সাহায্য কৰাৰ বাবে মানুহক আপুনি কি কি ক্ষেত্ৰত সহায় কৰিব কেনেদৰে কৰিব তাৰ এখন দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰক মাহেকীয়া ছমহীয়া বছৰীয়া কেইবাবছৰীয়া যিদৰে সম্ভৱ হয় নম্বৰ 5 পাৰ্থিৱ ধন সম্পদক লৈ চিন্তিত নহব বা সেইবোৰৰ পিছত খোৱা লোৱা বাদ দি বৰকৈ লাগি নাথাকিব বস্তুগত চিন্তাতকৈ আধ্যাত্মিক চিন্তাত বেছি মন দিয়ক এই চিন্তাই শৰীৰ মন প্ৰফুল্ল ৰাখে বেছি ধন সম্পদে মানুহক অধিক মানসিক চাপত পেলায় ফলত তেনে বহু লোকৰ ক্ষেত্ৰত আয়ুস কমি অহা দেখা যায় অলপতে সন্তুষ্ট হ'বলৈ শিকক এটা কথা মনত ৰাখিব যে আপোনাৰ অন্তিম যাত্ৰাৰ লগত এইবোৰৰ একোৱেই নাযায় নম্বৰ 6 শৰীৰৰ পেশীসমূহ ঠিকে ৰাখিবলৈ Hinoharai ঘৰৰ চিৰিত উঠা নমা কৰাৰ পৰামৰ্শ দিছে তেওঁ কায়িক শ্ৰমৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে বেমাৰ আজাৰত ডাক্তৰৰ সকলো পৰামৰ্শ মানি চলিবলৈ মানা কৰিছে কিয়নো তেনে কৰিলে কেতিয়াবা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে নিজৰ শৰীৰটোৱে কি বিচাৰে তাক গমি পিটি চাই লৈহে কথাবোৰ মানিবলৈ পৰামৰ্শ দিছে কিয়নো তেওঁৰ মতে ডাক্তৰে কেৱল জীৱন দিব নোৱাৰে ইয়াৰ লগত থাকিব লাগিব আপোনাৰো সহযোগিতা তেওঁ লগতে যান্ত্ৰিকতা কমোৱাৰ ওপৰতো পৰামৰ্শ দিছে ধৰক মটৰ চাইকেল বেছিকৈ নচলাই পৰা কামখিনি পেডেল মৰা চাইকেল চলাই কৰা ইত্যাদিবোৰ তেওঁ মানুহক অযথা চাৰ্জাৰীৰ পৰাও আঁতৰত থাকিবলৈ পৰামৰ্শ দি গৈছে এতিয়া মই আপোনালোকক কম ইকিগাইৰ কথা ইকিগাই হ'ল জাপানী লিখকদ্বয় হেক্টৰ গ্ৰাচিয়া আৰু ফ্ৰান্সিছ মিৰেলছৰ দ্বাৰা ৰচিত এখন বিশ্ব প্ৰসিদ্ধ কিতাপ য'ত লিখা আছে আমি সুস্থ দেহ আৰু মন এটাৰ গৰাকী হৈ কেনেদৰে দীৰ্ঘদিন জীয়াই থাকিব পাৰোঁ যৌৱনোদ্দীপ্ত হৈ থাকিব পাৰোঁ দীৰ্ঘায়ু লাভ কৰা সুস্থ দেহ আৰু মনৰ গৰাকী হোৱাৰ জাপানী লোকসকলৰ যি ৰহস্য তাক ইকিগাই নামৰ গ্ৰন্থখনত অতি সহজ ভাষাৰে লেখকে দাঙি ধৰিছে এই কিতাপখন লিখাৰ পূৰ্বে লেখকে কেইবাজনো 100 বছৰৰ আয়ুসৰ জাপানী লোকৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ দীৰ্ঘায়ুৰ ৰহস্যসমূহ কিতাপখনত লিপিবদ্ধ কৰিছে কিতাপখনত ইকিগাই শব্দটোৰ অৰ্থ বয়স বাঢ়ি গ'লেও শৰীৰত তাৰ চাপ নপৰাৰ ৰহস্য লেগো থেৰাপি দীৰ্ঘায়ু লভাৰ জাপানী বিধি খাদ্য সংস্কৃতি ব্যায়াম আদি সম্পৰ্কে বিশদ বিৱৰণ আছে ভাৰতীয় সমাজতো দীৰ্ঘায়ু লাভ কৰাৰ কেতবোৰ উপায় আছে ভাৰতীয় সাধু সন্ন্যাসীসকলে পালন কৰা যম নিয়ম যোগ প্ৰাণায়ামৰ বিধি অতি প্ৰাচীন আৰু ফলপ্ৰসূ ভাৰতীয় সংস্কৃতিত সুস্বাস্থ্য লাভৰ বাবে খাদ্যাভ্যাস উপবাস আদিৰো নীতি বান্ধি থোৱা আছে এই সম্পৰ্কে বিশদ জ্ঞান লাভ কৰিবলৈ কিতাপো যথেষ্ট পৰিমাণে পোৱা যায় পিছে ভাৰতীয় সংস্কৃতিৰ দিশবোৰৰ লগত বিশ্বৰ অন্য সমাজ সংস্কৃতিৰ এনে দিশবোৰৰ কথা জানিবলৈ আপোনালোকে ইকিগাইখন পঢ়িব পাৰে নিশ্চিতভাৱে ন কথা কিতাপখনৰ পৰা শিকিব পৰা যাব আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে যথেষ্ট ভাল পাইছে আৰু যদিহে সঁচাকৈ উপকাৰী বুলি ভাবে তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে এই চেনেলটো মোৰ নামেৰে
আৰম্ভ কৰিছোঁ জিয়াৰুল চৌধুৰী নাম এই চেনেলটোৰ আৰু এই ভিডিঅ'টো প্ৰথম ভিডিঅ' এই চেনেলটোত মোৰ জেচি ব্লগছ আৰু এমেজিং সায়েন্স দুটা অন্য চেনেলো আছে সেই দুটা আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু সুন্দৰ সুন্দৰ এনে ধৰণৰ তথ্যভিত্তিক ভিডিঅ' পাবলৈ মোৰ এই চেনেলটোত আপোনালোকে যোগাযোগ অব্যাহত ৰাখিব ধন্যবাদ তেতিয়াহ'লে আজিলৈ এৰিছোঁ